মন্ত্ৰী পীযুষ হাজৰিকাই জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰাৰ কথাটো তেওঁৰ লগত আলোচনা কৰি পেলাই এইটোৱে যোৱাকালি প্ৰেছৰ আগত ক'লে, সাংবাদিকৰ আগত, যে তেওঁৰ তলৰ শ্ৰেণীৰ মানুহ মানে বুজাইছিলে যে বয়সত তেওঁতকৈ কম, সেইকাৰণে প্ৰশ্নৰ উত্তৰটো তেওঁ দিব বিচৰা নাছিলে। সমবয়সীয়া বা তেওঁতকৈ বয়সত ডাঙৰ হ'লে তেওঁ উত্তৰ দিলেহেঁতেন। এতিয়া মোৰ প্ৰশ্নটো হ'ল, সাংবাদিকে এই প্ৰশ্নটো নকৰাৰ কাৰণে মই কৰিব খুজিছোঁ সেই সময়ত, যে মোৰ প্ৰশ্নটো হ'ল যে CBI বা EDয়ে যদি কিবা কাৰণত কাইলৈ পৰহিলৈ তেওঁলোকক জেৰা কৰে, তেতিয়াহ'লে সেই অফিচাৰজনকো তেওঁলোকে ক'ব নেকি যে তুমি বহুত তলৰ শ্ৰেণীৰ মানুহ, গতিকে তোমাৰ প্ৰশ্নৰ মই উত্তৰ নিদিওঁ, তোমাৰ হায়াৰ অফিচাৰ বা তোমাতকৈ বয়োজ্যেষ্ঠ এজনক আনা, তেতিয়াহ'লে ডাঙৰ এটা প্ৰচণ্ড শব্দ শুনিবলৈ পাব। কিন্তু তেনেকুৱা ধৰণৰ যদি কথা CBI বা EDৰ আগত কয়। এতিয়া দ্বিতীয় কথাটো হ'ল যে হীৰেণ গোহাঁই ছাৰৰ বয়স এতিয়া মই জনাত মোটামুটি 86 বছৰমান হৈছে। তো হীৰেণ গোহাঁই ছাৰৰ ইণ্টাৰভিউ আপোনালোকৰ মতে ল'বলৈ গ'লে, হীৰেণ গোহাঁই ছাৰেও যদি মানি ল'বলৈ গ'লে, তেতিয়াহ'লে এই সাংবাদিকতাৰ বৃত্তিত থকা মানুহজন বা সাংবাদিকসকলক, সংবাদ প্ৰতিষ্ঠানসমূহে 86 বছৰৰ ওপৰৰ মানুহকহে পঠাব পাৰিব নেকি সাংবাদিকজনৰ বয়স? তেতিয়াহ'লে বা ছাৰৰ বয়সৰ বা তেওঁতকৈ বয়োজ্যেষ্ঠজনকহে পঠাব পাৰিব নেকি? ধন্যবাদ।